হেল্ল' বন্ধুসকল, থাম্বনেইল দেখি গম পাইছেই চাগে আজি ভিডিঅ'টো কিহৰ ওপৰত বনিবলৈ গৈ আছে। গাঁৱত ভাগৱতৰ পদযাত্ৰা হৈছে, সেয়ে ঘৰৰ মানুহে এনেকৈ দূৰৰ পৰাই যাতে সেৱা কৰিব পাৰোঁ সেয়ে ভিডিঅ' কৰি পঠাই দিছে। এইবোৰৰ লগত জড়িত থাকিব পালে মনবোৰ বৰ শান্তি লাগে নহয়নে? কি কৰিব, এতিয়া কৰ্মসূত্ৰে দূৰত থাকিবলগীয়া হৈছে, গতিকে ঘৰৰ এয়া ভিডিঅ'ৰ জৰিয়তেই দূৰৰ পৰাই সেৱা জনালোঁ আৰু আপোনালোকলৈও এই ভিডিঅ'টো আগবঢ়ালোঁ। যেনেকৈ মোৰ ভাল লাগে এইবোৰ দেখি শুনি, মোৰ লগতে আপোনালোকৰো মংগল কৰক ভগৱানে, তাকেই ভিডিঅ'ৰ জৰিয়তে কামনা কৰিলোঁ। আৰু ভিডিঅ'টোৰ শেষত এটাই আশা কৰোঁ, যাতে সকলোৱে সুখত থাকক, শান্তিময় জীৱন পাৰ কৰক, তাকেই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। শেষত সকলোলৈকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।